নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে লৈ আহিছোঁ কেইটামান মহান লোকৰ মহান বাণী, যি বাণী আপোনাৰ জীৱন সলনি কৰিব পাৰে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰতিকূলৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা কামখিনি সঁচাই বৰ মধুৰ। পৰিস্থিতিয়ে মানুহ সৃষ্টি নকৰে, মানুহে পৰিস্থিতি সৃষ্টি কৰে। সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে, কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে। জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা। প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা। উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয়। মই ইয়াত ক'তো হিন্দু বা মুছলমান দেখা নাই, যি দেখিছোঁ সেয়া মাত্ৰ মানুহ। শিক্ষকডাল মোমবাতিৰ দৰে, যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। শিক্ষিত হ'বলৈ হ'লে সকলো বিষয়তে জ্ঞান থাকিব লাগিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়া আৰু চেনেলটোত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়া। ধন্যবাদ। জয় আই অসম।